আমি দশম শ্ৰেণীৰ তৃতীয় অধ্যায় এযোৰ ৰৈখিক সমীকৰণ অপনয়ন পদ্ধতিৰ সহায়ত কিদৰে সমাধান কৰে সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব যে অপনয়ন পদ্ধতিনো কি। অপনয়ন পদ্ধতিৰ আন এটা নাম হ'ল আঁতৰোৱা পদ্ধতি বা ইংলিছত যাক কোৱা হয় এলিমিনেশ্যন মেথড। ইয়াত দুটা সমীকৰণ দিয়া আছে, যেনেকৈ এটা আছে 4x - 3y = 23 আৰু এটা হ'ল 3x + 4y = 11। তো ইয়াত দুটা চলক আছে, যেনেকৈ x আৰু y। অপনয়ন পদ্ধতি সহায়ত আমি যিকোনো এটা চলক প্ৰথমতে আঁতৰাব লাগিব। তো ইয়াত মই কি কৰিছোঁ যে প্ৰথম সমীকৰণটোক 1 নম্বৰ দিছোঁ আৰু দ্বিতীয় সমীকৰণটোক 2 নম্বৰ দিছোঁ। ইয়াত আমি x আঁতৰাব পাৰোঁ, নহ'লে y আঁতৰাব পাৰোঁ। তো আঁতৰাব হ'লে যিকোনো এটা চলক আঁতৰাব হ'লে আমি প্ৰথমতে সহগখিনি একে কৰি ল'ব লাগিব। তো ইয়াত মই y আঁতৰাইছোঁ। তো যেনেকৈ ইয়াত কি আছে, প্ৰথম সমীকৰণটোত y ৰ সহগ আছে 3, দ্বিতীয় সমীকৰণটোত y ৰ সহগ আছে 4। তো প্ৰথমতে 3 আৰু 4 লসাগু ল'লোঁ, যেনেকৈ 12। তো প্ৰথম সমীকৰণটোক মই 4ৰে পূৰণ কৰিছোঁ আৰু দ্বিতীয় সমীকৰণটোক মই 3ৰে পূৰণ কৰিছোঁ আৰু দুটা যোগ কৰি দিছোঁ। যোগ কিয় কৰিছোঁ? যিহেতু আমি যিটো চলক আঁতৰাইছোঁ তাৰ আগৰ চিনকেইটা চাব লাগিব। যদি বিপৰীত চিন থাকে, যেনেকৈ এটাত মাইনাছ আছে এটাত প্লাছ আছে, তেতিয়াহ'লে আমি যোগ কৰিব লাগিব, আৰু যদি একে চিন থাকে তেতিয়াহ'লে আমি বিয়োগ কৰিব লাগিব। যিহেতু আমি সহগখিনি একে কৰি ল'লোঁ যিটো চলক আমি আঁতৰাইছোঁ ইয়াত, তেতিয়াহ'লে ইয়াত কি হ'ল যে 16x - 12y = 92 আৰু এটা হ'ল 9x + 12y = 33। তাৰপিছত ইয়াৰ পৰা আমি xৰ মানটো উলিয়ালোঁ। এতিয়া xৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিব পাৰোঁ। তো ইয়াত মই 1 নং সমীকৰণত বহুৱাই দিছোঁ। বহুৱাই দি আমি y ৰ মানটো কিমান পালোঁ? -1। এনেদৰে আমি সমাধান কৰিলোঁ। xৰ মান পালোঁ 5 আৰু y ৰ মান পালোঁ -1। ইয়াত আমি আৰু এটা কাম কৰিব পাৰোঁ যে আমি x নাইকিয়া কৰিব পাৰোঁ। তো x নাইকিয়া কৰিব হ'লে কি কৰিব লাগিব যে সহগখিনি একে কৰি ল'ব লাগিব। তাৰপিছত যিহেতু দুয়োটা সমীকৰণত xৰ আগত প্লাছ চিন আছে, আমি মাইনাছ কৰিলোঁ। তেনেকৈ আমি x চলকটো আমি নাইকিয়া কৰিব পাৰোঁ। এনেদৰে আমি অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিব